ও ককা সাধু এটা কোৱা না তই ভাত খালি জানো নাই খোৱা ভাত কেইটামান খাই আজা তাৰ পিছত শুনা কাকা অকণ পিছত নাই খাই আজা হ'ব দিয়া ৰাম এতিয়া কোৱা তোৰ খাই হ'লে হ'ল শুন তেনেহ'লে আজিৰ পৰা বহুত বছৰ আগৰ কথা পৃথিৱীত কৰোনা ভাইৰাছ বুলি এটা ভাইৰাছ ওলাইছিল উৎপত্তি হৈছিল চাইনাত বহুত মানুহ মৰিলে গোটেই পৃথিৱী একে তন্ন হৈ আমাৰ অসমতো হৈছিলে তেতিয়া আকৌ লকডাউন বুলি কিবা এটা ওলাইছিল মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল মই তেতিয়া তাত কাম কৰি আছিলোঁ বেংগালোৰত তেতিয়া মই খোজকাঢ়ি আহি আছিলোঁ গাড়ী নাই লকডাউন ৰাতি হ'লেই নেকি মোৰ লকডাউন যে খোজকাঢ়ি আহি আছোঁ বহুত দূৰৰ পৰা ভাগৰ লাগিলে কাৰণে ইয়াতে শুই দিলোঁ পানী অকণ পাম নেকি খাবলৈ দাদা 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 ও দাদা দাদা ও দাদা কোন দাদা কোন আছে এখন কি এইটো চাকি
ফুল ফুল দরজা খোল ফুল তেনেতে পুৱা উঠি দেখোন সকলোচোন ঠিকেই আছে মইচোন ঠিকেই আছোঁ আৰু মোৰ তেজ ক'তা মইচোন ঠিকেই আছোঁ তেন্তে মোক বহিবলৈ দিয়াজন কোন আচলতে এয়া হয় কি সপোন নে দিঠক যদি দিঠক কোন আছিল সেইজন ভূত নেকি এতিয়া বুজিলি তোক যে মই ৰাতি বাহিৰলৈ ওলাব মানা কৰোঁ তইতো নুশুনই বুজিলোঁ এতিয়া যা শুই থাকগে যা হ'ব দিয়া